এই ভিডিঅ'টো যদি মই ফেচবুকত দিওঁ কিবা অসুবিধা আছে নেকি? এতিয়া যোনটো আমি কথা পতা একো অসুবিধা নাই। নদীখনৰ নাম কি আছিলে? দৰিকা। হয় 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 সিপাৰে ন যাম এপাক চাবলৈ। উঠি গ'ল তেওঁতো বৰ্তমান ইয়াত নাই এতিয়া গুৱাহাটীত। আমি বহুত বছৰলৈ ভটিয়াই গ'ল। হয় হয় কমচে কম 10-15 বছৰ পিছুৱাই গ'ল এতিয়া। যিবোৰ বস্তু আছিল একো নাই। কি কৰিবা আৰু প্ৰকৃতিৰ লীলা আৰু কি কৰিব। একো নাই লাজ ওলাইছে নাই নাম চাম কি সুধিছে পাইছে নাই বাৰু নাম কি বুলি মানে দিবলৈ অহা তোমাৰ নাম কি কি কোৱা এইবোৰ দি আছে মোবাইলতে কালি মই চাইছিলোঁ আপোনাৰ নহয় বেলেগ কাৰোবাৰ আৰু মানে হয় মোৰ গাঁৱৰ ল'ৰা আহিছিলে সিহঁতক মানে ধৰি পেলাই উল্টা পুল্টা সুধিছে আৰু টোপোলা দিছে আৰু আমি কিবা বৰ গোহাঁই বুলি হয় আমি ইমান দিন বোলে ভটিয়াই গ'লো গতিকে আমি হেৰি কৰি ৰাখে বিশ্ব বুলি নাম আমাৰ বিশ্ব নে এই নহয় কেলা গাড়ীৰ পৰা যে মাল দি আছে তহঁতৰ নাম তোকে সুধিছে তহঁতৰ দোকানৰ হাঁহিয়ে সুধিছে হাজিৰা কৰি কেইটকা পোৱা হ'ব বে মোক নাই সুধে কেলে নাই সুধে তোৰ ভিডিঅ' আছে তাত মই ফটো পাইছোঁ তোৰ ভাগৰ কোনজনে সুধিছিলে কি মই পাহৰি গ'লো মানে তোৰ পিছতে সিহঁতৰ বাবা ওলাইছে সেই গাড়ীখন নহয় আমাক সুধিছে লাচিতৰ তেজ আছে নে বৰ শক্তি আছে নে কি আৰু কেনে মোক পেটে পুতেক কৈছে এতিয়া পানীয়ে বুলিলে অকমান পানী দুনি খেল আহে খাইছো নাই খোৱা বুলি নাই তুমি অংক কৰা অংক কৰা হাত ডাঙা বোলে এনেকে এতিয়া মই আপুনি হাতখন কপা পাইছে মোৰ হাতখন চাওক আপুনি কপা পাইছে কিহৰ লাচিতৰ তেজ আছে নাই আমুক আছে নাই তামুক আছে তাততো মই চকানটোতো যোনটো সঁচা সঁচা বাৰু এইটো সময়ত তোমাৰ নাম কি তুমি কি কৈ খোৱা জাতিটো যুক্তি নহয় এইবোৰ নীতি শিক্ষা দিয়া সময় নেকি এতিয়া মোক লাগিলে এইটো বোলে নীতি শিক্ষা দিয়া সময় নহয় প্ৰাকৃতিক দুৰ্যোগ সময়ত মানুহ এই সময়ত কিবা এটা কোনোবাই যাচিছে মৰমত আৰু আমিও সাদৰে মানে এইটো গ্ৰহণ কৰিছো জীয়াই থকা মহৎ হয় নে তাত আকৌ এইবিলাক কথা মানে জয়মতী কোন ইমানখিনিলৈকে সুধিছে কি শিকিব লাগে এই নাম্বাৰ কিনা মানুহজনে স্কৰপিঅ চলায় নিজে টেণ্ডাৰ মাৰি ল'ব পৰা নাই লৈছিলো দাদা মানালীয়ে সুধিছে ল'ব পৰা নাই সিং বাবু কৈছে বেটেৰী চলাই থাকে নি এওঁ হাজবেণ্ডকে সুধিছিল এইটো সময়ত এইবোৰ প্ৰশ্ন আৰু কৰাৰ কি যুক্তি থাকে সেইবোৰ নিজে নিজে মাৰ খোৱা যোগ্য আৰু মানুহৰ মন এতিয়া মন হৈ থকা নাই কোনো মুহূৰ্ত বেটেৰী চলাই কেইবাজনকো ক'লে যে বেটেৰী চলাই এতিয়া খাবলৈ দিন আছে নি এইবোৰ কথানো ক'ব লাগে নি এতিয়া মই দা এখন মাৰি হাজিৰা কৰিম মই গাড়ী চলাব নাজানো মইতো সেইটো দা মাৰি হাজিৰা কৰিব লাগিব আজি সপ্তাহটো 5 দিন হয় হয় ধন্যবাদ হয় আহো
এতিয়াতো ভাবিছোঁ মানে কি মই সিদিনাখন আহি ল'ৰা লগত দবাটোৰ ওপৰত তুলি থৈ গ'লোঁ ভিতৰত মাইকৰ চাউণ্ডটো আছে আৰু হিংসাখনে আৰু কিছুমান আমাৰ যাৱতীয় বস্তু আছে বাৰু সেইবোৰ লোকচান কিছুমান এলুমিনিয়াম বস্তু সেইবিলাক আছে সেইবিলাক একো লোকচান নহয় খালি অকণমান লাগি লাগিব পাৰে কিন্তু ইভাগে আমাৰ অসুবিধা নাই কিন্তু যদি আৰু মাইকৰ চিটটো গৈছে তেতিয়াহ'লে 52,000 কিমান লৈ আনিছিলোঁ সেইটো যাব আৰু খুলি চোৱা নাই বাকী আৰু যিখিনি লোকচানটো হৈছে আৰু সেইখিনি হ'বই আৰু হয়তো না পাৰ্টি দুদিন ৰাই ঐ চামনি এই ভাইটিয়ে ঘৰৰ কাৰণে কিবা এটা আগুৱাইছে অকণমান ধৰিব মোবাইলবোৰ ভালকৈ ধৰি থাকিব দেই বিশ্বাস কৰি লোৱাটো ভাল হ'ব নহয় 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 মোৰ কথা এটা মোৰ কথা এটা ঠিক আছে ঠিক আছে বান সাহায্য নামত আমাৰ হৈমন্দিৰৰ নামত তেখেতলোকে কিবা এটা আগবঢ়াইছে আৰু আমি খুব আদৰে গ্ৰহণ কৰিছোঁ আৰু তেওঁলোকৰ উদ্দেশ্য কামনা কৰি ভৱিষ্যতেও যাতে এনেকুৱা প্ৰাকৃতিক দুৰ্যোগত তেওঁলোকে অকণমান আগবাঢ়ি গৈ ৰাইজৰ মাজত যাতে অকণমান সহায় সহযোগ আগবঢ়াব কৰি তেওঁলোকে ভগৱানে তেওঁলোকক শক্তি দিয়ে দেই হয় বহুত বহুত ধন্যবাদ আৰু আৰু মানৱ ৰবীন্দ্ৰৰ লগত মই ভাল কাম কৰিছোঁ 13 বছৰমান আছিল কি হ'ব নাই কেলে হয়